উষ্ম আদৰণি আৰু স্বাগতম জনাইছোঁ। তাৰ লগতে তেখেতক উষ্ম আদৰণি আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ এয়া চালামি আগবঢ়োৱা হ'ব। এয়া চালামি आसामनि DGP भास्करज्योति महन्तआ मैत्री बिथांखिजों गोदानै लुफुंनाय पुलिस थानाफोरखौ बेखेवदों। मिशन फर ओभारअल इमप्रुभमेन्ट अफ थाना फर रेस्पन्सिव इमेज सुंद'यै मैत्री बिथांखिजों गोदानै लुफुंनाय पुलिस थानाफोरखौ दिनै आसाम पुलिसनि DGP भास्करज्योति महन्तआ बेखेवना होयो। दिनै फुंबिलियाव क'क्राझाराव दावबायनानै गोदानै लुफुंनाय पुलिस थानानि न' बिल्डिंखौ बेखेवना होनायनि उनाव चिरां जिल्लानि दालिगावआव गोदानै लुफुंनाय पुलिस थानानि न' बिल्डिंखौबो बेखेवना होयो DGP भास्करज्योति महन्तआ। ঘোষণা কৰা এইটো 75খন থানা অসমত এই ধৰণৰ মানে ব্ৰাউন ফিল্ডতো আৰু গ্ৰীণ ফিল্ডতো কৰা হৈছিলে আৰু এই ছেকেণ্ড ফেজত 59খন আৰু এতিয়া অসমৰ প্ৰতিখন থানাই কৰি পেলোৱা হ'ব। আমি এতিয়া সিদ্ধান্ত লোৱা মতে 219খন থানা আমি একদম একেলগে বনাবলৈ এইটো ৰেডি কৰিম আৰু তাৰে 44টামান ব্ৰাউন ফিল্ড মানে অলৰেডি এক্সিষ্টিং বিল্ডিংটো ভাল কৰা আৰু বাকীখিনি 150তকৈ অধিক নতুন বিল্ডিং বনাম। তাৰ লগতে OC ঘৰ থাকিব, আমাৰ চিপাহীৰ অলপ থাকিব পৰাকৈ থাকিব যাতে OC ফটকেনে পাই ভাড়া ঘৰ কৰি থাকিব নালাগে যাতে। मख'नो गोनांदि आसामनि गुबुन गुबुन ओनसोलफोराव गोदानै लुफुंनाय पुलिस थानाखौ बेखेवनायनि उनाव आसामनि DGP भास्करज्योति महन्तआ भार्चुएल मिटिंनि गेजेरजों गसाइगाव महकुमानि पुलिस थानानि न' बिल्डिंखौबो बेखेवना होयो। আজি আমাৰ বাবে গোসাইগাঁওবাসী ৰাইজৰ বাবে আজি এটি গৌৰৱান্বিত দিন হয়, কাৰণ আজি আমাৰ অসম পুলিচৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয় শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াদেৱে লগতে আৰু আমাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান LR বিষ্ণয় মহোদয় লগতে আমাৰ আৰক্ষী অধীক্ষক মহোদয় শ্ৰীযুত প্ৰতীক টুবি মহোদয়ৰ উপস্থিতিত কোকৰাঝাৰৰ পৰা আমাৰ গোসাইগাঁও থানাৰ মৈত্ৰী আঁচনিৰ যি নৱনিৰ্মিত ভৱনটো আজি শুভ উদ্বোধন কৰে ভাৰ্চুৱেল যোগে আৰু আমি আজি অতিকৈ গৌৰৱান্বিত হৈছোঁ। গোসাইগাঁওবাসী ৰাইজ প্লাছ আমি অসম আৰক্ষী আজি নতুন ভৱনটি পাই পিনে গোসাইগাঁৱত আৰু শুভেচ্ছা জনাইছোঁ গোসাইগাঁওবাসী ৰাইজলৈ যে এনেকুৱা এটা অসম আৰক্ষী আমাক এনেকুৱা এটা ভৱন দিছে, তাৰ বাবে আমি সকলো গোসাইগাঁওবাসী ৰাইজ তথা আমাৰ আৰক্ষী ভাস্কৰজ্যোতি মহন্ত ছাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই গোসাইগাঁও থানাখন স্থাপিত হৈছিলে 1948 চনত স্থাপিত হৈছিলে আৰু আমি এতিয়া এই সুদীৰ্ঘদিন ধৰক আজি প্ৰায় 60-70 বছৰৰ পিছত এখন নতুন এটা ভৱন পাইছোঁ আৰু খুব আনন্দিত। আৰু মোৰ মানে চাকৰি কালত এনেকুৱা এটা ভৱনত মানে কাম কৰিবলৈ পাই আৰু ৰাইজক সেৱা কৰি মানে কৰিবলৈ পাই মই নিশ্চয় আনন্দিত হৈছোঁ।